সো ফাইনালি মই ৰেডি হৈ গৈছোঁ। পিন্ধিছোঁ এই কুৰ্তা, কমফৰ্টেবল কুৰ্তা, আৰু চুলিখিনি ভালকৈ চুচি লৈছোঁ আৰু ক্লিপ এটাও লগত লৈ লৈছোঁ, আৰু মোৰ সোণৰ কাণৰ ইয়াৰিংছটো খুলি লৈছোঁ। এইটো পিন্ধি লৈছোঁ কাৰণ যদি MRI কৰিবলৈ দিয়ে চব বস্তু খুলিবই লাগিব। নচপিনটো পিন্ধা আছে, যদি কৰিবলৈ দিয়ে তেতিয়া তাতে খুলি ল'ম, আৰু বাকী বস্তুখিনি খুলি লৈছোঁ চব। তো এতিয়া ঘৰৰ পৰা ওলাই যাম, তো বলক যোৱা যাক। সো এতিয়া আমি গৈ আছোঁ গুৱাহাটী অভিমুখে, আৰু এয়া মোৰ হাজবেণ্ড বহি নাজানো মোবাইলত কি চাই আছে, আৰু সন্মুখত বহি আছে দেউতা আৰু আমাৰ দাদা, যিজনে আমাৰ গাড়ী চলায়। আৰু আমি আহিছোঁ এতিয়া বাইদেউৰ ঘৰত। বাইদেউৰ ঘৰত অলপ সময় জিৰণি লৈ আমি ঘূৰি যাম ঘৰত, আৰু ঘৰত যোৱাৰ পথত আমি যাম ফেঞ্চি বজাৰত। দেউতাৰ অলপমান বজাৰ কৰিবলগীয়া আছে, দোকানৰ সামগ্ৰী, আৰু সেয়া ল'বলৈ আমি আহিছোঁ আমাৰ অতিকৈ ব্যস্ত চহৰ ফেঞ্চি বজাৰত, গুৱাহাটী চহৰৰে ফেঞ্চি বজাৰ। আৰু বলক চাই লওঁ ইয়াৰ পিছৰ। হাই এভৰিৱান, 2 দিন পিছত আকৌ ব্লগ শ্বুট কৰি আছোঁ, আৰু এতিয়া আছোঁ আমি হস্পিটেলত। মোৰ মাইনাৰ অলপ এলাৰ্জিকেল প্ৰব্লেম হৈছে আৰু অলপ ইনফেকশ্যন টাইপ হৈছে, যাৰ কাৰণে আমি 3 দিন ধৰি হস্পিটেলত এডমিট হৈ আছোঁ। আৰু মোৰ জীৱনৰ এটা কালা অধ্যায় বুলি ক'ব পাৰি, আৰু সেইকাৰণে কোনো ভিডিঅ' শ্বুট কৰা হোৱা নাই, কাৰণ তেনেকুৱা মানসিকতা নাছিল যে ভিডিঅ'টো শ্বুট কৰিম। তো আজি অকণমান আপোনাক কৈ দিলোঁ, এই মাইনা থাকে, তো মাইনাক মায়ে এতিয়া খুৱাই আছে, সেইকাৰণে মাইনাক দেখুৱাব পৰা নাই, যদি সম্ভৱ হয় দেখুৱাই দিম। এয়া হৈছে মোৰ মাইনাজনী আৰু মোৰ মায়ে খুৱাই আছিল, আৰু তাই জেঙা ধৰি আছিল, আৰু মই এতিয়া বহি আছোঁ বাহিৰত, কিয়নো বহুত ৰাতি হৈ গৈছে। অলপমান টাইম স্পেণ্ড কৰিছোঁ ইয়াতে বাহিৰত বহি, ভিতৰত বহি বৰিং লাগে। আৰু আজি হৈছে অন্য এটা দিন, আজি আমি যাবলৈ ওলাইছোঁ ঘৰত। আজি আমাৰ ৰিলিজ ডে, মাইনাক ৰিলিজ দি দিছে, আৰু আমি হস্পিটেলৰ পৰা ঘৰত যোৱাৰ অভিমুখে। মাইনাৰ লাগিছিল বৰ পিয়াহ, আৰু আমি বটলটো বিচাৰি নোপোৱাত ৰাস্তাৰ সন্মুখৰ পৰা এঘৰৰ পৰা পানী লৈ ল'লোঁ। বাই।